Hello everyone. Welcome আপোনালোক সকলোকে অন্যটা ভিডিঅ'টো স্বাগতম। আজি আমাৰ নভুই গতিকে আপোনাক দেখাবলৈ আহিছোঁ খানা। আজি মানে ভাত সোনকালে আনিলে 11টা বজাতে আনিলেই মোৰ অহাহে দেৰি। চক গ্ৰীণি আমাৰ হাকু পাৰ হ'ম এতিয়া। এই দেখো পদুম ফুল। বহুত দিন ভালকে আমাৰ বাৰীখন এক্সপ্লোৰ কৰাই নাই, সেইকাৰণে আজি ভাবিছোঁ আপোনালোক বাৰীখন অকণমান দেখাওঁ। এয়া প্ৰথম সোমাই আহিয়ে প্ৰথম মই চাইছোঁহি যে মাটি কঁঠাল লাগিছেনে নাই। এবাৰ মাটি কঁঠাল চালোহি কিন্তু নাই, এটাও নাই। মনটো দেখি আৰু দুখেই লাগিলে। এয়া হেৰি লাগিছে, এইটো কি বুলি কয়, ঔটেঙা লাগিছে। ঔটেঙা ফুলো ফুলিছে যদি আপোনালোকে ধৰিব পাৰিছে। তাৰপিছত আমাৰ এয়া লাগিছে এই পুচক ঔটেঙাটো মানে ইমানটো হৈছে। তাৰপাছত এয়া লাগিছে মধুৰি। আৰু মই গৈ পোৱা মানে আমাৰ ৰোৱনী কেইগৰাকীয়ে খাই বৈ আজৰি হৈ এয়া ঝপংকৈ গোটেইকেইগৰাকীয়ে ৰুবলৈ বুলিয়ে ওলালে। আৰু আজি মানে অকণমান সোনকালে এইকাৰণেই ভাত আনিলে, কাৰণ 6টা বজাতে আহিলে ৰোৱনী আৰু ৰাতিপুৱাতে আহিছে যিহেতু ভোকো লাগে সোনকালে। সেইকাৰণে মায়ে লৰালৰিকৈ বনাই মেলি তেওঁলোকলৈ লৈ আহিলে। আৰু মই অহা সেইকাৰণে অকণমান পলম হ'ল, কাৰণ মোৰ কামবোৰ হোৱা নাছিলে। তাৰপিছত এয়া এইজোপা হৈছে আমাৰ জামু গছ। জামুজোপা অলপ ডাঙৰ হৈছে আৰু লাগিছে, এইবাৰ 2টামান লাগিছিলে। আজি যিহেতু ৰুইছে, আমাৰ কালি কঠীয়া তুলিছিলে, তেতিয়া মা আহিছিলে চাহ দিবলৈ আৰু ভাত দিবলৈ। তেতিয়া মায়ে 2টামান পাইছিলে আৰু সেইকেইটাকে লৈ গৈছিলে। খাই চাইছিলোঁ, মিঠা কিন্তু দেই। আৰু নাই আৰু অকণমান চালোঁ মই কিজানি আছে বুলি। তাৰপিছত অকণমান দেৰি তাতে বহিলোঁ। ইমান ধুনীয়া বতাহ মাৰি আছিলে, বহুত ভাল লাগিলে। বহিলোঁ অকণমান সময়। আমাৰ ৰোৱনীসকলে পূৰা হাঁহি একদম উৰুৱাই আছে। দেখামগৈ বাৰু আপোনালোকক। মই অকণমান বহি লৈছোঁ শান্তি, আৰু ইমান ভাল লাগিছে, বহুত ধুনীয়া বতাহ। এতিয়া চাওক ৰ'দটো কেনেকৈ টকে ওলাইছে। ৰ'দ নাছিলে, এতিয়া এই ৰ'দটো টেকে ওলাইছে একদম। ভুই যিহেতু অকণমান ৰুই আহোঁগৈ। সেই কেইগৰাকী আমাৰ ৰোৱনী, চাওকচোন বাৰু। এয়া আমাৰ এবাৰ নতুন ৰোৱনী। চাওঁ মুখখন অকণমান দেখাই দিয়ক। নতুন ৰোৱনী এগৰাকী। আৰু সেইফালে দীপা বা হাতখন দাঙি দিয়া। সেয়া নতুন ৰোৱনী। আৰু দীপিকাও বাৰু অহা নাই। দীপিকা আগতে আহিছে যদিও মোৰ ভিডিঅ'ত ওলোৱা নাই। মই যে গামোচা একো নানিলোঁ। এয়া নামি যাওঁতে লগতে এয়া আমাৰ ৰিলচ বনোৱা মানুহ পাই গ'লি। ৰিলচ এটা আপলোড দিছোঁ দেই, আপোনালোকে চাব। খুব ট্ৰেণ্ডিঙত চলি আছে। আচলতে এইটো মাউণ্টেইনত বনাই, আমিনো ক'ত আৰু মাউণ্টেইন ফুৰিবলৈ যাব পাৰিছোঁ, সেইকাৰণে পথাৰতে বনাইছোঁ। আৰু হেৰি এইটো কি বুলি কয়, গা ধুই আহিলে আকৌ নহয় ধুব পাৰিলোহেঁতেন। তাৰপিছত বোলো নাই, একেবাৰে ধুমগৈ। গা নোধোৱাকৈ আহিছোঁ আৰু উপায় নাই। খেতিডৰা ভাল হ'লেই বছৰটোৰ কাৰণে চিন্তা নাথাকে। সেইকাৰণে ভগৱানৰ নাম লৈ ময়ো গোজ দুটামান মাৰিলোঁ, যাতে ভালদৰে মানে ফল গুটি ধৰক, ভালদৰে ধান ওলাই আহক। আৰু আগতকৈ যিহেতু অকণমান কমিছেই, যোৱাবাৰো মানে যোৱাবাৰ বহুত বেছি ধান পোৱা নাই। এইবাৰ যাতে অকণমান ভালকৈ হওক। আৰু মোৰ প্ৰিয় ধান এইটো, মানে মোৰ প্ৰিয় চাউলেই এইটো মানে গুজিছোঁ আৰু ৰুইছোঁ। গতিকে ভালকৈ হওক, সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ ৰোৱনী কেইগৰাকী কিন্তু 6টা বজাতে আহিলে। 6টা বজাৰ পৰা এয়া 12টা চাৰে 12টা মানৰ দৃশ্য। সেই সময়ত ৰ'দটো পূৰা একদম বহুত বেছিকৈ ওলাইছে, দেখিছে নহয়। আৰু দেখিছেনে নিজৰ ঘৰখন চলাবৰ কাৰণে কিমান কষ্ট কৰে গৃহিণীসকলে। শেষ কৰি দিলা মাটিডৰা ৰুই।
সেইকণে নহ'ব আৰু লাগিব চিম্বা শেষ কৰি দিলা পথাৰটো আৰু ৱাহ কিয়া বাদ হে এইটো দেখিছেনে পথাৰত কিমান ডাঙৰ জোক এগৰাকী ভৰিতে লাগিলে গোটেইগৰাকী মানে একদম ভয়তে তত নাই তাৰপিছত বেলেগ এগৰাকীহে আকৌ সেয়া এৰুৱাই দিছে অন্য এগৰাকীক খুৰীয়ে এৰুৱাই দিছে দেখিছেনে কিমান ডাঙৰ জোক মোৰ যে তাৰপিছত দেখি আৰু ভয়ে লাগিলে এটা যদি লাগিবলৈ হয় কিমান তেজ নিব চাগে ঠিক নাই তাৰপিছত বাৰু নেলাগিলে এয়া শেষৰ দৰা মাটি এয়া চবে ৰুবলৈ সাজু হৈছে তাৰপিছত নতুন কঠীয়াই খুলি লৈছোঁ আৰু জোকে ধৰিব বুলি মানুহে এনেই কৈ নাথাকে সঁচাকৈয়ে বহুত ডাঙৰ ডাঙৰ জোক ওলায় আৰু এনেকুৱা গেলা বোকাত যদি লাগিও থাকে সঁচাকৈ ধৰিবও নোৱাৰি যে জোক লাগি আছে দেখিলেহে গম পায় যে জোকটোৱে কামুৰি আছে আজিলৈ ৰুই ইমানতে শেষ মানে এইখন পথাৰত আজিয়েই শেষ আৰু অন্য পথাৰখনত বেলেগ এদিনা ৰুব সেয়া আপোনালোকক ভিডিঅ' দিম যদি সময় সুবিধা মিলে আৰু আজি দেউতাই যি পইচা যাক দিবলৈ আছিলে তেওঁ পইচা দিবলৈ এয়া সাজু কৰিছে আৰু দেউতা ৰৈ আছে পইচা দিবলৈ বুলি তাৰপিছত বাকী আৰু ধুনীয়াকৈ পথাৰখন শুৱনি হৈ গ'ল এতিয়া ৰুই দিয়াৰ পাছত আৰু বেছি ভাল লাগে ডাঙৰ হৈ গ'লে আৰু ধুনীয়া লাগে আপোনালোকক বাৰু পাছত মই সেইবোৰ দেখাম আহি থাকিব দেই দিবা আহি থাকিবা খুৰীহঁত আহি থাকিব সকলোকে টাটা বাই বাই দি আমি দুজনীও ঘৰলৈ উভতিছোঁ আৰু বোকাৰ প্ৰলেপ লৈ ঘৰলৈ যাওঁগৈ গা পা ধুই আহিলোঁ আৰু আজি খানাটো আজিৰ কিনো আমাৰ নভোজ মানে ভাতত কিনো দিছিলে খাবলৈ আপোনাৰ লগত থাকিলে সেইকাৰণে ভাবিছোঁ মোৰ নিজৰ কাঁহীখনকে আপোনালোকক দেখাওঁ আৰু কিনো আছিলে নভোজ আছিলে যদিও আজিৰ ভাত সাজ নিৰামিষেই আছিলে প্ৰথমতে দেখাছোঁ এয়া ৰঙালাও আৰু জিকাৰে এখন আঞ্জা তাৰপিছত এয়া হৈছে মিক্স ভাজি আলু কুন্দুলি ভেন্দি এনেকুৱা মিক্স ভাজি এখন আছিলে তাৰপিছত দাইল এইটো ৰহৰ দাইল লগতে বুট ভাজি দিছিলে আৰু লগতে জলকীয়া আচাৰ এইবোৰতো আছিলেই ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ' চাই ভাল পালে কমেণ্টত জনাবা আৰু নতুনকৈ যদি মোৰ চেনেললৈ আহিছে ছাবস্ক্ৰাইব কৰিব